हेलो बंधु बान्धवी सकल की खबर सकलोरे मोर पिछे भाले और मैं गीतांजलि आज आपनालोकले एटा सिम्पल रेसिपि লৈ আহিছো और रेसिपिটো হৈছে बहुत ভাল সকলোৰে কাৰণে ভাল সৰু ডাঙৰ সকলোৱে খাব পাৰিব আৰু সকলোৰে স্বাস্থ্যৰ কাৰণে এটো रेसिपि বহুতেই ভাল আৰু মই ভাবিলো আজি আপোনালোকক হেতু শেয়াৰ কৰো আৰু মই তেনেদৰে বনাই খাও আৰু ভাবিলো আপোনালোককো অকন কওঁ সকলোৱে তেনেদৰে বনাই খাব পাৰিব আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু বলক তেন্তে বেছি দেৰি নকৰি পেলা আপোনালোকক কেনেদৰে বনাও কি কৰো সকলোখিনি দেখাই দিও বলক তেন্তে এতিয়া এইখিনি দেখিছে এইখিনি গোটা মগু হয় মই কালি ৰাতিয়ে তিয়াই থৈছিলো আৰু কি ধুনিয়াকে চাওক একদম গাজি উলাই গল আৰু এইখিনি মই এতিয়া ধুনিয়াকে মিক্সিত পিছি লম আৰু কি দিউ দেখাই থাকিম চাই থাকক লগতে এই 4-5টা কাজু লৈছো আৰু কিসমিস লৈছো এইখিনিও পিছি লম মগুগিটা লগতে এইখিনি দেখিছে মই ধুনিয়াকে একদম মগুখিনি কাজু কিসমিস একেলগে ধুনিয়াকে পিছি ললো একদম ধুনিয়াকে এনেদৰে গুৰি কৰি লব তাৰ পিছত ইয়াত আৰু মই কি দিউ চাই থাকক ইয়াত মই অলপমান নিমখ দিম আপোনালোকে ইয়াত চেনিও দিব পাৰে যদি মিঠা খাম বুলি ভাবে মই ইয়াত চেনি নিদু বাৰু এইখিনি মই নিমখীয়াকে বনাম মিঠা দিলে সৰু লছলে খাই বেছি ভাল পাব মিঠা অকন দিলে দিব পাৰিব মই কেতিয়াবা মন গলে মিঠা দিউ যদি মিঠা দিব নিবিচাই নিদিলেও কথা নাইকিয়া ইয়া নিমখ দিলু আৰু এইখিনি মই ধুনিয়াকে আটা লৈছো দেখিছে এই আটা এইখিনি আটাত মই কি মিলাও চাই থাকিব এইখিনি এতিয়া মই আটাখিনিত মিলাই দিম এইখিনি মই আটাৰ লগত মিলাই দিলো দেখিছে ইয়াত মই এতিয়া ঘি অকনমান দিম আৰু পানী দি পেলাই ধুনিয়াকে মই মিলাই লম অলপ ঢিলাকে মিলাম ইয়াত মই এতিয়া অলপমান ঘিউ দিম এইখিনি ঘিউ দিলু এতিয়া ধুনিয়াকে ইয়াত আৰু এটা বস্তু দিম চাই থাকিব ইয়াত মই দেখিছে এটা ডিম ভাঙি লৈছো এতখিনিও দি দিম এতিয়া এইখিনি ইয়াত মই অলপ পানী দিম পানী দি ভালদৰে পানীটো প্ৰথমে জোখমতে দি লব দি এডাল দি মই ভালদৰে এটা মিলাই লম চাই থাকিব আৰু এয়া দেখিছে মই ধুনিয়াকে একদম মিলাই ললো এইখিনি বেছি পানী নিদিব এটো জুখেই হ'ব আপোনালোকে এটা জুখ কৰি লব এটো জুখমতেই দিব বেছি পানী দিলেও ৰুটিটো বনাবলৈ বেয়া হ'ব এটো জুখতে ধুনিয়াকে এটা পিঠা বনাব পাৰিম চাই থাকিব কেনেদৰে বনাও ধুনিয়া এয়া বলক এতিয়া মই বনাই লওঁগে এইখিনি ধুনিয়াকে মিক্স হৈ গল সৰু লছলে যেহেতু মগু মানে গোটা মগু এবোৰ চুবাই থাকি বেয়া পায় কাজু এটা খাবলৈ দিলেও খাবলৈ টান পায় সেই কাৰণে সৰু লছালি আপোনালোকে টিফিনতো এনেদৰে বনাই দিব পাৰিব তেহেতে গম নাপায় ন গম নাপালে খাব পাৰিব গম পালেতো তেহেতে কেতিয়াও নাখায় সেইকাৰণে এনেদৰে মিক্সিত পিছি এনেদৰে পিঠা ৰুটি পিঠাটো নিচিনাকে বনাই পেলাই দিব পাৰিব আৰু খাই খুবেই ভাল লাগে আৰু সঁচাকৈ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী এনেদৰে বনাই খাব মই খাও মই বহুত ভাল পাওঁ এনেদৰে খাই বহুত ভাল লাগে বলক তেন্তে মই ধুনিয়াকে এতিয়া কেনেকৈ পিঠাটো বনাও দেখাই দিউ আপোনালোকে এনেদৰে বনাব মই দেখিছে তাৱাখন পাতি অলপ গৰম হ'বলৈ দি অলপ ৰিফাইন দি দিলো ৰিফাইনখিনি দি পেলাই অকনমান ধুনিয়াকে একদম তাৱাখনত গোটেই তাৱাখনত মিলাই দিলো ৰিফাইনখিনি তাৰ পাছত এতিয়া ইয়াত মই গৰম হ'ল ইয়াত গুলি থোৱা আটাখিনি এনেদৰে দি দিছো এটা জুখ কৰি আপোনালোকে দিব মই এনেদৰে 3 চামুচ লৈ লৈছো এতিয়া ধুনিয়াকে পাতল কৰি মই এনেকে অকনমান ৰবলে দিব তেতিয়া ধুনিয়াকে বস্তুটো মিলাবলৈ ভাল হয় নহলে অকনমান দিগদাৰ হয় এতিয়া এনেদৰে লাহে লাহে গোটেই তাৱাখনত ধুনিয়াকে বস্তুটো পাতল কৰি মিলাই যাব
খাবলৈ খুবেই ধুনীয়া হয় সঁচাকে বহুত ভাল লাগে ধুনীয়াকে দেখিছে মিলি গৈছে একদম অকমান বেকা বেকি হয় বাৰু হলেও ভালেই হৈছে বাৰু এনেদৰে আপোনালোকে মিলাই দিব ধুনীয়াকে যিমান পাতল কৰে সিমান ধুনীয়া হয় খাবলৈ এয়া দেখিছে মোৰ ধুনীয়াকে একদম হৈ গৈছে আৰু অকণমান হ'বলৈ দিম তাৰ পাছত লুটিয়াই দিম এয়া হৈছে এতিয়া লুটিয়াই দিম মই ধুনীয়াকে এয়া ধুনীয়াকে লুটিয়াই দিলো দেখিছে কি ধুনীয়াকে একদম এনেদৰে অকণমান ভালদৰে হ'বলৈ দিব অলপ হেঁচি দিব এনেদৰে হেঁচি হেঁচি ধুনীয়াকে একদম সিজিবলৈ দিওঁ অকমান অকমান ৰিফাইন দিব বেছি দিব নালাগে এয়া এখন খালে একদম পুৰা পেট ভৰি যাব আপোনালোকৰ বহুত টেষ্টি হয় খাই বহুত ভাল লাগে মানে একদম পেট ভৰাই দিয়ে কে পৰঠা যেনেকুৱা তেনেকুৱাই হয় পৰঠা দৰে হয় এয়া দেখিছে আমাৰ একদম ৰুটি পিঠা ৰেডি হৈ গ'ল এখন এতিয়া একদম পুৰা খাম দেখিছে কি ধুনীয়াকে হৈছে বহুত ডাঙৰ হৈছে দেই বলক এতিয়া মই খাই লওঁগে আপোনালোকে এনেদৰে বনাই খাব দেই আৰু এয়া দেখিছে একদম ধুনীয়াকে সঁচাকে বহুত ভাল হৈছে আপুনি খুদাই খালেও বহুত এটা সোৱাদ হয় বহুত ভাল লাগে বহুত ভাল লাগে সঁচাকে যদি বিশ্বাস কৰা নাই আপোনালোকে বনাই খাই চাব আৰু খাই লৈ পেলাই মোক ক'ব সঁচাকে ভাল হৈছে নে নাই মই এনেদৰে বনাই খাম যিহেতু তেল বেছি ব্যৱহাৰ নকৰো তাৰপিছত গোটা মগু আমি যেহেতু চুবাই খাই থাকিবলৈ আমনি লাগে ন সকলোৱে তেনেকৈ ভাল নাপাওঁ সেইকাৰণে এনেদৰে মই কি কৰোঁ চুবাই খাই থকা সলনি এনেকৈ মিক্সিত মাৰি কাজু কিচমিচো দি দিওঁ দি পেলাই ঘিউ চিউ চব দি পেলাই ডিম থাকিলে ডিম এটাও দি দিওঁ তেতিয়া ভাল লাগে খাই পেলাই কোমল হয় ৰুটি পিঠাটো তাৰপিছত স্বাস্থ্যৰ কাৰণে যিহেতু ভাল সেইকাৰণে মই ৰাতিপুৱা যদি প্ৰায় ৰাতিপুৱা মই এনেদৰেই খাওঁ বনাই পেলাই বহুত ভাল দেই আপোনালোকে খাই চাব বনাই পেলাই এনেদৰে আৰু আজিলৈ বাই বাই